Hello viewers, আজি আপোনালোকলৈ লৈ আহিছো এটা নতুন ৰেচিপি তাল পিঠা ৰেচিপি। তেন্তে আহকচোন আজি ভিডিওটো আৰম্ভ কৰো। আপোনালোকে প্ৰথমতে তালগিটা ভালকৈ ধুই লব, তাৰ পিছত ঠিক এনেদৰে তাৰ বাকলিগিটা গুছাই লব। যেতিয়া তালটো গুছাই হ'ব বাকলি, তেতিয়া তাৰ পিছত আপোনালোকে এনেকে তিনিটা ফাল কৰি লব। চালনীখনৰ তলত এটা পাত্ৰ ৰাখি লৈ আপোনালোকে এনেকে চালি যাব। তেতিয়া তাৰ ৰসখিনি তলত পৰি গৈ থাকিব। আপোনালোকে ৰসখিনি অনুপাতে চূনৰ পানী কম বেছিকৈ নিজে দি ল'ব। এতিয়া আপোনালোকে তালৰ ৰসখিনিত প্ৰথমতে এটা নাৰিকল ৰুকি লৈ দি দিব। কেঁচা পিঠাগুৰি 1 কাপ মান দিব। তাৰ পিছত ময়দা আৰু বেকিং পাউডাৰ অকণ দি দিব। এই বস্তুখিনিৰ পৰিমাণ আপোনালোকে নিজে এটা জোখ লৈ পেলাই বনালেই হ'ল। কিন্তু এই বস্তুখিনি বেছি ডাঠো কৰিব নালাগে, বেছি পাতলো কৰিব নালাগে। আমি যেনেকৈ মালপোৱা বনাওঁ ঠিক তেনেদৰে বস্তুখিনি ৰেডি কৰি ল'লে হৈ গ'ল। তাৰ পিছত আপোনালোকে চেনিটো দিব। যদি বেছি মিঠা ভাল পায় বেছিকৈ দিব, যদি কমকৈ খায় তেনেহ'লে কমকৈ দিব। গোটেইখিনি বস্তু ৰেডি কৰাৰ পিছত আপোনালোকে 10 মিনিট মান সময়ৰ বাবে থৈ দিব। তেল গৰম হোৱাৰ লগে লগে এখন চামুচৰ সহায়েৰে আপোনালোকে এনেকে দি যাব। এয়া দেখিছে যেতিয়ালৈকে বস্তুটো ৰঙা নহয় তেতিয়ালৈকে আপোনালোকে সিজাই থাকিব। আপোনালোকে নিজে গম পাব সিজিছে নে নাই। সিজাৰ লগে লগে নমাই দিলেই হ'ল। এয়া আমাৰ ৰেডি হৈ গ'ল তালৰ পিঠা। খাবলৈ বিৰাটেই টেষ্টি। ভিডিওটো চাই যদি আপোনালোকে ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব নিশ্চয় কৰি দিব।